সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আহিছোঁ ইতিহাস ৰহস্য এখন গাঁৱলৈ। ভিডিঅ'টো আৰম্ভ কৰোঁ। নলবাৰী জিলাৰ অন্তৰ্গত ইতিহাস ৰহস্য এখন গাঁও গন্ধিয়া। সেই গাঁৱৰে ঐতিহ্য আৰু মহিমাৰে ভৰপূৰ শক্তিপীঠ শ্ৰী শ্ৰী মা মনসা মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে পূজা আয়োজন কৰা হৈছে। দিনাংক 2023 বৰ্ষৰ 25 মাৰ্চৰ পৰা 27 মাৰ্চলৈ। এয়া মা মনসাৰ মূল মন্দিৰ। ভক্তসকলে ইয়াতে চাকি বন্তি জ্বলাইছে। প্ৰত্যেক বছৰে তিনিদিনীয়া কাৰ্যসূচীৰে হোৱা এই মনসা পূজাত বহুত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম ঘটে। আৰু ইয়াতে বলি বিধানো চলে। ঐতিহ্য আৰু মহিমাৰে ভৰপূৰ এই শক্তিপীঠত মনৰ আশাৰ পূৰণৰ বাবে দূৰ দূৰণিৰ পৰা ভক্তই মাৰ চৰণত স্তুতি কৰে। বলি বিধানৰ উপৰিও কিছুসংখ্যক ভক্তই ইয়াতে পাৰ চৰাই উৰুৱাই দিয়াও দেখা যায়। পূজাৰ উপৰিও সৰুকৈ হ'লেও এখন মেলা হৈছে। আৰু ময়ো দেৱী মাক স্তুতি কৰি মেলাখনত এপাক মাৰি আহিলোঁ। এই চাওক ভক্তৰ ভিৰ, আৰু আমি ইয়াতে বেছি সময় নাথাকি ঘৰলৈ বুলি উভতি আহিলোঁ। নিশ্চয় ভাল লাগিল। শেষত ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।